এনি লাইফ টুডে দৰ্শকসকলক দেখুৱাবলৈ বিচাৰিছোঁ এক এক্সক্লুচিভ দৃশ্য। লামডিঙৰ স্থানীয় বিধায়ক শিবু মিশ্ৰই দুৰ্গা পূজা উপলক্ষে দিয়া শুভেচ্ছা বাৰ্তা সম্বলিত বেনাৰত গোবৰ মাৰিলে দুষ্কৃতিকাৰীয়ে। এতিয়ালৈ চিনাক্তকৰণ হোৱা নাই দুষ্কৃতিকাৰী। এই বিষয়ে স্থানীয় লোকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। লামডিঙৰ সাংবাদিক চন্দ্ৰজিৎ গোৱালাৰ সৈতে চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। হোজাই জিলা লামডিং ৰেল নগৰী ৰিলিফ ইয়াৰ্ড কলনী মই এতিয়া উপস্থিত আছোঁ আৰু এই মুহূৰ্তত আমি আমাৰ এনি লাইফ দৰ্শকসকলক আমি এক্সক্লুচিভ আমি দৃশ্য দেখাব চেষ্টা কৰিম। ইয়াতে শিবু মিশ্ৰ ডাঙৰীয়াৰ বেনাৰ লগোৱা আছে আৰু এই বেনাৰটো লগোৱা হৈছিলে দুৰ্গা পূজাত, কিন্তু এই পাক মুহূৰ্তত আমি দেখা পাইছোঁ যে তেওঁ স্থানীয় বিধায়ক শিবু মিশ্ৰ ডাঙৰীয়াৰ মুখত গোবৰ মৰা হৈছে। কোনে দুষ্কৃত মাৰিছে এইটো আমি গম পোৱা নাই। দেখা পালোঁ যে লামডিঙৰ স্থানীয় বিধায়ক শিবু মিশ্ৰ ডাঙৰীয়াৰ দুৰ্গা পূজাৰ বেনাৰ আছে, বেনাৰত গোবৰ মাৰিছে। এতিয়া আপুনি কি ক'ব বিষয়বস্তুটোৰ ওপৰত? আমি আৰু কি ক'ম, যেতিয়া মই দেখা নাই কি ক'ম, দেখা নাই যে যিটো কাম কৰিছে এইটো বহুত বেয়া কাম কৰিছে, যি মানুহ কৰিছে এইটো বহুত বেয়া কাম কৰিছে, আমি এইটোও ক'ব পাৰিম। কিন্তু আমি যে দেখা নাই যে কেনেকুৱা ক'ম, আমি ইয়াত থাকোঁ ক'ব নোৱাৰোঁ। আৰু বোলো আপুনি কি ক'ব, আপোনাৰ কেনেকুৱা মনোভাৱ হৈ আছে যে গোবৰ স্থানীয় বিধায়ক? লাগিছে, বিৰাট খাৰাপ লাগিছে। কিছু সচেতন মহিলা আছে, তেওঁৰ পৰা মই যে আজি স্থানীয় বিধায়ক শিবু মিশ্ৰ ডাঙৰীয়াৰ বেনাৰত কোনে গোবৰ মাৰিছে, কেতিয়া মাৰিছে, সেই আমি কিছু তথ্য আমি জানিবলৈ যত্ন কৰিছোঁ। বাইদেউ আপুনি কি ক'ব? আমিতো ইয়াতে নাথাকি, আমি গুচি থাকি, আমিতো দেখাই নাই কেতিয়া আহিছোঁ। মানে আপুনি এজন সচেতন নাগৰিক হিচাপে আপুনি কি ক'ব বিচাৰে? যোনে কৰিছে কামটো ভাল কৰিছে নে বেয়া? ভাল কৰা নাই, বহুত বেয়া কৰিছে লামডিঙে। লামডিঙৰ পৰা চন্দ্ৰজিৎ গোৱালা, এনি লাইফ।